আৰে আম ডাঙৰ হৈ গ'ল পাপৰিয়ে আমাৰ টেবুলত আম 3টা আনি থৈ দিছিল আৰু মই ৰ'বলৈ সময় নাই একদম গুণগুণক পঠিয়াই দিলোঁ আম পদুনা পাত ছিঙিবলৈ আমৰ লগত খাবলৈ আৰু মই ৰৈ থকাত নাই হাতে কামে লাগি গ'লোঁ আমৰ বাকলি গছত একদম আৰম্ভ কৰি দিলোঁ আৰু পাপৰিও ধুনীয়াকৈ বাৰু আমকেইটা পিহি দিছে আম পিছে তেন্তে সহায় কৰিবলগীয়া কথাই নাছিল তথাপিও তাই পিহি দিছে আৰু এইফালে ধুনীয়াকৈ আম ৰেডি আৰু মই যে পদুনা পাত দি খাবলৈ মই বিশাল হাজৰিকা মিনি ব্লগটো দেখিছিলোঁ ইমান বেছি মানে ভাল লাগিছিলে দেখি ন ময়ো লাগি গ'লোঁ পিছে সঁচাই বহুত বেছি ভাল লাগিছিলে পদুনা পাত দি যে আম খাই মই আজিহে মানে এনেকৈ খাই পাইছোঁ বহুত বেছি ভাল লাগিছিলে দেই এনেকৈ খাই পেলাই আৰু এইফালে গুণগুণত ধুনীয়াকৈ বহি ল'লে আৰু আম খাবলৈ আৰু এইফালে আমো ভাগত পৰিল চাওকচোন ইমান অকণমান তাৰে মাজত চবে থপিয়া থপি কৰিছে আৰু আজি বৰ্ণিল নামৰ ছোৱালীজন যে বহুত বেছি সুখী কাৰণ মই যাম কাইলৈ ঘৰলৈ আৰু এইফালে কাপোৰ পেকিং কৰাত পূৰা একদম আৰম্ভ আৰু মৰমৰ কাইলৈ মামা ঘৰলৈ যাবানে নোযোৱা তুমি পাপাৰ লগত থাকিবানে পাপাৰ লগত থাকিবানে তুমি